নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনাক মোৰ চেনেললৈ। আজিৰ এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে PM কিষাণ যোজনাৰ ইয়াৰ অধীনত আবেদন কৰি 2000 টকাকৈ মুঠ 6000 টকা লাভ কৰিছিল বা যিসকলে পোৱা নাই বা আপোনাৰ গাঁৱৰ কোন কেইজন মানুহৰ এই টকা লাভ কৰিছে সেয়া আপুনি চাব পাৰিব আৰু মোৰ ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ বাবে আপোনালোকে যাব লাগিব যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আৰু ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে ইয়াত সাৰ্চ কৰিব pmkishan.gov.in। এনেকৈ সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে দেখিব যে এইখন হৈছে PM কিষাণৰ অফিচিয়েল ৱেবছাইট আৰু তাত গৈ আপোনালোকে দেখিব যে ফাৰ্মাৰ্ছ কৰ্নাৰ বুলি এটা অপশ্যন আছে আৰু ফাৰ্মাৰ্ছ কৰ্নাৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখিব যে বেনিফিচিয়াৰী ষ্টেটাছ আৰু বেনিফিচিয়াৰী লিষ্ট দুটা অপশ্যন আছে। বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰিলে আপোনালোকে আপোনাৰ গাঁৱৰ যিসকল মানুহে এই টকাটো লাভ কৰিছে সেইসকল মানুহৰ নাম আপোনালোকে ইয়াত পাই যাব আৰু বেনিফিচিয়াৰী ষ্টেটাছত ক্লিক কৰিলে আপুনি আপোনাৰ চতুৰ্থ বা তৃতীয় কিস্তিটি পাবনে নাই সেইটো আপোনালোকে ইয়াত চাব পাৰিব। তাৰ বাবে আপোনালোকে ইয়াত আধাৰ নম্বৰ বা একাউণ্ট নম্বৰ বা মোবাইল নম্বৰটো ইয়াত বহুৱাই গেট ডাটা মাৰিলে আপোনালোকে আপোনাৰ তৃতীয় বা চতুৰ্থ কিস্তিটি পাব নাই আপোনালোকে ইয়াত দেখা পাব। তাৰপিছত আপোনালোকে এবাৰ বেক কৰিব আৰু বেক কৰি আকৌ আপুনি বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰিব। বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে যে ষ্টেট বহুৱাব পাৰিছে। মোৰ ষ্টেট অসমীয়া, সকলোৰে অসমীয়া হ'ব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট কি হয়, মোৰ ডিষ্ট্ৰিক্ট কামৰূপ হয়, মই কামৰূপ বহুৱাইছোঁ। তাৰপিছত আপোনালোকক ইয়াত চাব ডিষ্ট্ৰিক্ট বহুৱাব পাৰিছে, চাব ডিষ্ট্ৰিক্ট বহুৱাব। মোৰ কমলপুৰ হৈছে, মই কমলপুৰ বহুৱাইছোঁ। তাৰপিছত আপোনালোকক ইয়াত বহুৱাব পাৰিছে যে ব্লক মোৰ বিডিয়া জাঁজুগুনা হৈছে, মই ইয়াত বিডিয়া জাঁজুগুনা বহুৱাই দিছোঁ। আপোনালোকৰ যি হয় আপোনালোকে সেয়া বহুৱাই দিব আৰু ইয়াত ভিলেজ মই জাষ্ট এনে জাষ্ট এটা লৈছোঁ যে 8 গাঁও। তাৰপিছত গেট ৰিপৰ্ট মাৰিব আৰু আপোনালোকে এনেকৈ দেখা পাব যে যিসকল মানুহৰ এই টকা লাভ কৰিছে সেইসকলৰ নাম ইয়াত অন্তৰ্ভুক্ত হৈ আছে। ধন্যবাদ।